যেতিয়া মাতে মই আহিছোঁ সেইকাৰণে মোক নাপাব যে মই শিৱসাগৰত আছিলোঁ মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছোঁ আজি নটিচ আহিলে আজিয়ে যাম কাইলৈ নটিচ আহিলে কাইলৈ যাম আৰু ফোন কৰিলে মানে এতিয়াই যামেই আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম আৰু আপোনালোকে নিজে পঢ়ি চাওক যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয় চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে সেইখন যদি কোনোবাই উলিয়াই দিয়ে সেইটো কোনো অপৰাধ নহয় সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে মোক এনে ধমকি মাৰিবহে কৈছে তোক জেলত ভৰাম বুলি আৰু হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি আপোনালোকে নিজে জানে থেংক ইউ যেতিয়া মাতে মই আহিছোঁ সেইকাৰণে মোক নাপাব যে মই শিৱসাগৰত আছিলোঁ মোক নাপাবৰ কাৰণে মই ঘৰলৈ আহিছোঁ আজি নটিচ আহিলে আজিয়ে যাম কাইলৈ নটিচ আহিলে কাইলৈ যাম আৰু ফোন কৰিলে মানে এতিয়াই যামেই আৰু চিধা আপোনালোকক লগত লৈ গুচি যাম আৰু আপোনালোকে নিজে পঢ়ি চাওক যে চাৰ্জশ্বিট বোলা বস্তুটো প্ৰাইভেট প্ৰপাৰ্টি নহয় চাৰ্জশ্বিট বোলা বস্তুটো ৰাজহুৱা প্ৰপাৰ্টি সেইখন যদি কোনোবাই ব্যাখ্যা বিশ্লেষণ কৰে সেইখন যদি কোনোবাই উলিয়াই দিয়ে সেইটো কোনো অপৰাধ নহয় সেইটো প্ৰাইভেট প্ৰপাৰ্টি নহয়ে মোক এনে ধমকি মাৰিবহে কৈছে তোক জেলত ভৰাম বুলি আৰু হিমন্তৰ ধমকিলে মই কোনোদিন ভয় কৰা মানুহ নেকি আপোনালোকে নিজে জানে থেংক ইউ